বস্তু এটা গম পোৱা নাই মই পৰিলো নহয় প্ৰেমত পৰিলো বস্তু এটা হোৱালে বস্তু এটা হোৱালে নহয় নহয় হৃদয়খন আছে কোনোবাই পাইছে নেকি এতিয়া কি হ'ব মানে লগত নাচিব ন চবেই আমাৰ মানে লেচেৰি কোনটো কয় জানা নাই আমি যে পথাৰত যোনটো থাকি আহে নাই ধান ৰোৱাৰ পাছত সেইটো মানে এডাল এডাল যে যোনটো থাকে সেইটো লেচেৰি বুলি কয় মানে গম পাইছা জেং বিহু কোনটো কয় জানা নাই নাজানা শুনা শুনা এতিয়া বিহুত মানে চিংগাৰৰ ওপৰত মঞ্চত বিহু গাই থাকিব আৰু এইফালে আমাৰ মদ পানী খাই কেইটামান যেতিয়া ঘুচিয়া ঘুচি লাগি থাকিব মানে কাজিয়া লাগি থাকিব সেইটোকে জেং বিহু কয় কি পঢ়ি আছ 2022 চনৰ 12 আগষ্টৰ বাতৰিখন পঢ়ি আছো তই যে 23 চনত তই এতিয়া 22 বাতৰিখন পঢ়ি আছ এতিয়া পঢ়িবলৈ সময় নহ'ল যে এতিয়া সময় থাকোঁতে পঢ়ি লৈছোঁ আৰু নমস্কাৰ স্বাগতম জনাইছোঁ তোমালোকক মোৰ ইউটিউব চেনেল ইউটিউব চেনেলৰ নাম কি আছিলে মোৰ ইউটিউব চেনেলটোৰ নাম কি আছিলে অংকুলিকে চাওঁ মই হেই কলিজাহঁত গুড মৰ্ণিং স্বাগতম জনাইছোঁ তোমালোকক আজি মোৰ অন্য এটা ভিডিঅ'লৈ আজি ধেমাজি গৈ আছোঁ ধেমাজি ঘপাক ন ধেমাজি ঘপাকলৈ গৈ আছোঁ এটা মানে কিয় গৈ আছোঁ ক'ম বাৰু সেইটো এতিয়াই মানে নকওঁ তো মোৰ লগত আছে এইফালে দাদা আছে আৰু এয়া দীপদা এইফালে আছে আমাৰ বিশ্বজিৎ দা তো মানে ধেমাজিত গৈ কম মানে কিয় গৈছোঁ ধেমাজিলৈ তো ভিডিঅ'টো চাই থাকিব লাগিব মানে জানিবলৈ হ'লে চাই থাকিব লাগিব আকৌ দেই নহ'লে বিদ্যা বেয়া পাম তো ধেমাজি বলক Going to Butikur, cutting to Nala, source of water going to Hula. People will be going on Nala, গাইজ আমি এতিয়া চেঁচা পাই গৈছোহি আৰু এইফালে বিশ্বজিৎ দাই গাড়ী চলাই আছে গাড়ী আহিছে দাদাই মানুহটো বনেটত নল'ব গাড়ী আহিছে একদম গৈ থাকিব দেই দেখি আছো দেই ইয়াত মানুহ আছে অকণমান এখন ন বেগ মাৰিব দাদা বুকুখন ফিট কৰি লওক ভূমিটো টিপ মাৰি লওক গৈ থাকক বাছ আহিছে দাদা দেই বাছ আহি আছে ঐ দীপদা তেল ভৰাইছা নেকি তেল ভৰাইছোঁ পইচা চা কম হ'লে ক'বা 2 টকা আছে বা দিম কি পঢ়ি আছ 2022 চনৰ 12 আগষ্টৰ বাতৰিখন পঢ়ি আছো তই যে 23 চনত তই এতিয়া 22 বাতৰিখন পঢ়ি আছ এতিয়া পঢ়িবলৈ সময় নহ'ল যে এতিয়া সময় থাকোঁতে পঢ়ি লৈছোঁ আৰু এবছৰ পাছতে পঢ়ে বাতৰি আৰু আহি আহি আমি বগীবিল পালোহি দিছ ইজ বগীবিল দলং 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 আহি আহি আমি কি জেগা পালোহি এইটো ধেমাজি ধেমাজি কি জেগা ধেমাজি গৰৈমাৰী পালোহি আৰু এটা বস্তু জানেনে আপোনালোকে অসমত 3টা বস্তু মেইন মানে কি কি বাৰু অসমত 3টা বস্তু মেইন চাহ পানী লাও পানী আৰু বানপানী তো গাইজ ধেমাজি অহাৰ কাৰণটো হ'ল মানে দীপদিহিঙৰ এটা গানৰ শ্বুটিং আছে মানে কছাৰী বিহু তো তাৰে শ্বুটিঙত আহিছোঁ আৰু লোকেশ্যন চাওক এয়া আহিতো লোকেশ্যনৰ জেগা পাই গ'লোহি কিন্তু শ্বুটিং হয় নে নহয় ঠিক নাই কাৰণ বৰষুণ দি আছে বৰষুণ দিলেতো শ্বুটিং কৰিবলৈ দিগদাৰ হ'ব ন তো চাওঁচোন কি হয় তো মানে বৰষুণ দি আছে যদিও এতিয়া শ্বুটিংটো লাহেকৈ ষ্টাৰ্ট কৰিব আৰু আমাৰ এই নাচনীকেইজনী ৰেডি হৈছে ইহঁতি তো বস্তু এটা হোৱালে বস্তু এটা হোৱালে নহয় নহয় হৃদয়খন আছে কোনোবাই পাইছে নেকি শ্বুটিং হ'ব নাই নহয়
কেলে নহ'ব শিৱসাগৰৰ পৰা আহি পালোহি ধেমাজি নদী পাৰ হৈ দলং পাৰ হৈ হ'বই লাগিব বৰষুণ দিলেও হ'ব নিদিলেও হ'ব শ্বুটিং হ'বই কালি মই ইমান ধুনীয়াকৈ ক'লোঁ ইন্দ্ৰ গাইক যে ৰ'দটো দিব ন সেইটো আমাৰ তাৰ ইণ্ডো আছিলে এইটো অঁ ইয়াত লগত যোগাযোগ নহ'ল মানে নহ'ল এইটো শিৱসাগৰ ইণ্ডোৱে আছিলে ভুল হৈ গ'ল এইটোতো আমাৰ ধেমাজি ইণ্ডো অকণমান অলপ ধেমাজিটো অকণমান বেয়া বুলি কৈছে ইণ্ডোটো বেয়া ন হ'ব দেখা যাব তাক আমাৰ ফালে যাবতো কেতিয়াবা সি তাক ধৰিলে ধূলাটো দি দিলে হৈ গ'ল দিয়া হ'ব তো যদি শ্বুটিং হয় শ্বুটিং মানে যেনেকৈ হ'লেও শ্বুটিংটো কৰিবই তো শ্বুটিঙৰ বাকীখিনি দেখাই থাকিম চাই থাকিব আৰু দেই লাহেকৈ এতিয়া বৰষুণজাক এৰিছে আৰু শ্বুটিং ষ্টাৰ্ট কৰিব লৈছে আৰু তাৰ আগতে অলপ নিয়ম কৰি লৈছে মানে কিবা কিবি নিয়ম অলপ কৰি লৈছে আৰু মানে নিয়ম মানে কি ধূপ চুপ জ্বলাই লৈছে শ্বুটিং ষ্টাৰ্ট কৰাৰ আগতে যাতে শ্বুটিংটো ভালে কুশলে পাৰ হয় ৰেডি নে তোমালোক নাচিবৰ কাৰণে অঁ ইহঁত কি হ'ল ইহঁত নাই যোৱা যে তোমালোক কেলে নাযায় ঐ মাক কৈ দিম ৰ এনেকৈ দম দিয়া এতিয়া শ্বট ল'বলৈ ৰেডি কৰা হৈছে চব নাচনীকেইজনীও ৰেডি হৈ গ'ল মানে ফাৰ্ষ্ট শ্বট হ'ব এতিয়া আৰু সেইফালে মিউজিক কিবা কিবি ৰেডি হৈ গ'ল আৰু এতিয়া ল'বলৈহে বাকী আছে মানে তো চাই যাওকচোন আপোনালোকে তো এয়া আমাৰ কৰিঅ'গ্ৰাফাৰে মানে প্ৰথম ষ্টেপকেইটা শিকাই আছে গানৰ কেনেকৈ দিব লাগিব তাৰ পাছত শ্বটটো ল'ব মানে খাই সুদা ভাত বিচাৰি আনৈ কচু শাক আলু কচু বেঙেনা এতিয়া হাত বেঙা টেঙা বৈ মিঠা বৈ পিটিকা চাৰি গাল যা ফাৰ্ষ্ট শ্বট গ'ল এতিয়া ছেকেণ্ড শ্বটৰ কাৰণে ৰেডি ইহঁত কি হৈছে পাৰিছা নাই কেলে বেয়া পাইছা আমাক নুঠালে ভিডিঅ'টা কৈ দিব দিছো ন ভিডিঅ' কৈ থোৱা আছে নহয় লুলু বাৰু ভালকে কৈ দিছে নে হাই তো মানে এতিয়া বেলেগ এটা লোকেশ্যনত আহিছোঁ বেলেগ এটা লোকেশ্যন মানে আগত য'ত কৰি আছিলে শ্বুটিং তাৰ পৰা অকণমান আগলৈ মানে অলপ চেঞ্জ কৰি দিছে আৰু মানে একেলগতে কৰি থাকিলে বেয়া হ'বতো গতিকে অলপ বেলেগ জেগা এটালৈ আহিছে এইফালে আমাৰ ডাইৰেক্টৰ মিস্ত্ৰী কৰিঅ'গ্ৰাফাৰ চব হয় গাইজ মানে নাচনী ছিংগাৰ ডাইৰেক্টৰ মিস্ত্ৰী কিবা কিবি চবকে দেখালোঁ এজন মানুহক দেখা নাই আমাৰ মাইকী মেন চৰি কি বুলি কয় মাইকৰ মানুহজনক দেখা নাই দেখুওৱা নাই মানে এয়া কেনেকুৱা লাগিছে সুন্দৰ লাগিছে ন এনেকৈ ছাতিত হৈ আছে দেখিছা নাই সুন্দৰ কেলে লাগিছে মই জানো আকৌ ছোৱালীখিনি চাবলৈ পাইছা যে তোমাৰ স্বভাৱ বেয়া এনেই কৈছোঁ গাইজ মানুহজন খুব ভাল এজন নিক মানুহ নে নিক মানুহ বুলি কয় মানে ভাল মানুহ সৎ মানুহ তেওঁ মানে চাদা শিখৰ একো নাখায় কেতিয়াবা খায় মানে শিখৰটো খায় চাদা নাপালে শিখৰটো নাপালে কেতিয়াবা আপোনাৰ চিগাৰেটটো নাপালে মদ অকণ খায় আৰু বেয়া বস্তু একোৱেই নাখায় এই তোমালোকে বস্তু এটা গম পোৱা নাই মই পৰিলোঁ নহয় প্ৰেমত পৰিলোঁ নেদেখাকৈ নুবুজাকৈ পৰিলোঁ প্ৰেমত